हेलो गाइस, तो स्वागतम এটা নতুন ভিডিঅ'লৈ। তো আজি আমি গটাইবিলাক অলপ ফুৰি আহিম বুলি ভাবিছোঁ। ইয়াতে আছে জিতুমণি কলিতা মানে জক আৰু ৰিংকু মঠতে বিকাশ দা। বিকাশ দা ক'ত যাম আমি কৈ দিয়া তুমি? আমি নগাঁও মৃত্যুঞ্জয় শিৱলিংগটো চাব যাম। এতিয়া আহক আপোনাৰ লগত, আমাৰ লগত মজা লাগিব। তো আমি বাইক লৈ যাম নগাঁওলৈ। তো কিমান সময় লাগে? তো যাই থাকোঁ আমি। বাই বাই। तो guyzzz Moha mandir ইয়াত আমি জনালো তো বলো আমাক তো গাইজ এয়া জৰাবাদ আৰু এইটো হ'ল জৰাবাদৰ গণেশ মন্দিৰটো। ইয়াতে মানে মানুহবিলাকে একো যাতে এক্সিডেণ্ট নহয় তাৰ কাৰণে পইচা উলিয়াই দিয়ে আৰু ইয়াতে। তো গাইজ জৰাবাদ পাৰ হৈ মানে এবাৰ আমি ৰখি দিলোঁ। জিতুদা আৰু মানে ৰিংকু তেল ভৰাব গ'ল। তো আমি ইয়াতে ৰখি আছোঁ, সিহঁত আহি আছে। পেট্ৰল পাম্প আছে, কি বুলি বা কয়, জেগাটো ভাল লাগিছে। চাওক দুটামান ৰখাৰ পিছত আহি পালা। ঐ ক'ত মৰা ইমান দেৰি লিখা এলা ৰখি ৰখি ইয়াতে বহুত দিন থকাকে যাব বোলে গাইজ ইয়াতে। বিকাশ দা কেনেকুৱা তোমাৰ এক্সপিৰিয়েঞ্চ কেনেকুৱা? আৰু 117 কিলোমিটাৰ আছে। 117 যাব পাৰিম না? যাম। গাইজ এতিয়া আমি আহি সোণাপুৰ পালোঁ। এটা বঢ়িয়া তাৰমানে এটা পাইছোঁ আৰু সেইকাৰণে তাত ৰখিছোঁ। চাওক না আপোনালোকে ভিউটো চাওক ইয়াত চালিয়া ভিউ। এয়া বিকাশ দা, এয়া জিতু দা, এয়া চেল্ফি উঠি আছে। চেল্ফিটো উঠি লওঁ গাইজ। তো গাইজ চাৰিওফালে পৰিৱেশটো এবাৰ চাওক না, কি ধুনীয়া ৰাস্তাৰ দুয়োফালে গছ গছনি আৰু সন্মুখৰ ফালে পাহাৰ। তো গাইজ মানুহে এনেই নকয় যে আপাৰ আছাম বহুত ধুনীয়া। তো গাইজ আজি দেখিলোঁ আপাৰ আছাম সঁচাকৈ ধুনীয়া। গাইজ এটা টোল গেট পালোঁ। মইতো বাইকৰো দিব লাগে, বাইকৰো দিব লাগে নালাগে যাওঁ ন দাঙি দিয়ক নহ'লে। তো গাইজ বাইকৰ বোলে পইচা নালাগে, অনলি কাৰৰ লাগে। তো বলক আমাৰ যাত্ৰা আৰম্ভ কৰোঁ আমি আৰু। তো গাইজ আমি আহি মানে জাগিৰোড পাই গ'লোঁ। তো এখন হোটেল আৰু তাত ৰখিলোঁ, গোটেইকেইজনে চাহ এটা খাই লওঁ। তো চাই থাকোঁ আৰু গাইজ এয়া ষ্টিং আৰু চাহ আৰু চিঙি দেখাই আছোঁ। ইফালে এটা আছে দেখা নাপায় ইয়াতে দাম গাছ দুনিয়াৰ। কি কৰিবি মন নিচিনা চলি হা কিয়া মোক বোলে মাৰে গাইজ। মচন চচনি মাৰা মানুহটোৰ গাইজ বিমল বেপাৰী হেন নাপায়। বিমল বেপাৰী বলজোপা কেচেৰি কৈ দিয়ক একবাৰ, কৈ দিয়ক বলজোপা কেচেৰি। এই কিয় লেচ কৰে ইমান তই কেমেৰাটো দেখি? যদি যোনে আমাৰ ভিডিঅ'টো চাই তোক আৰু ভাল পাব বিচাৰে। মই ক'লোঁ ঋতুমণিক মেছেজ দিয়ক নগাঁৱকে আহিছোঁ সুমি যাং ভাতটো খাই যাং নালগে বোলে দিবা। চাহ তাহ খাইলে আমি লগ পাইছোঁ আপোনালোকক। আৰু গাইজ 60 কিলোমিটাৰ আছে নগাঁও যাব লাগিব। গাইজ আমি আহিবলৈ পালোঁ এতিয়া। ইনি কি জাগা বুলি কয়?
আমি মানে এইটো ফালে যাবলৈ মানে নগাঁও মেইন টাউনখন পায় আৰু আমাৰ এইটো ৰাস্তাতে যাব গ'লে এইটো ৰাস্তাতে গ'লে মানে আমি মালিক যাব পাৰোঁ সৰু ব্ৰেক গাইজ তো গাইজ ইফালেৰে যোৰহাটলৈকে যায় আৰু ইফালেৰে যাব লাগে আমি এখন মন্দিৰলৈ তো বলক লাগব Turn left. Continue for 1.5 kilometers. তো চাৰিওফালৰ গাইজ চব নাপথাৰবোৰ মৃত্যুঞ্জয় মন্দিৰ In 200 meters, turn right. কেনে লাগলা ভালো না কেনে লাগলা কেনে লাগছি Oh guys, finally. Take the next left, then you will arrive at your destination. এয়া গাইজ চাওক কিমান ডাঙৰ কেমেৰাত জাষ্টিছ নহয় বাট বহুত ডাঙৰ In 500 meters, turn right. তো গাইজ ফাইনেলি বহুত দেৰি হ'লেও আহি গ'লোঁ পিছফালে আছে মোৰ তো এটা আশা আছিল আৰু বহুত দিনৰ তো আজি পূৰণ হ'ল ভাল লাগিল তো আপোনালোকক মন্দিৰটো দেখাই আছোঁ চাই যাব ভিডিঅ'টো মইতো ভাল লাগিল নাই বহুত ডাঙৰটো গাইজ দেখাত চাই ইয়াৰ পেটতকৈ ডাঙৰ গাইজ তো গাইজ আমি এতিয়া অলপ ভৰি চৰি ধুই ল'লোঁ আৰু আমি গোটেইবিলাক অলপ পবিত্ৰ হৈ ল'লোঁ আমি ভৰি চৰি নুধুঙে আজিয়ে ধুবি সি মানে কিবা কৈছে guys। আৰু আজি চাগে সি গাঁৱত ধোৱা নাই আমিতো সদায় ধোওঁ আৰু তো এতিয়া সেইটো ফালে আছে মহা মৃত্যুঞ্জয় মন্দিৰ বিকাশ যাবা আহিবলে বিকাশ দা কেনেকুৱা লাগিল তোমাৰ আহি বিৰাটেই ভাল লাগিল বিৰাট ধুনীয়া এক্সপিৰিয়েঞ্চ কিন্তু এওঁলোকৰ অলপ পইচা বেছিকৈ গ'ল দোকানী কিবা কিনিছিলে পইচাটো ৰিটাৰ্ণ ল'ব পাহৰি গ'ল এওঁ বহুত দানী জেকেট দেখুৱাই দিয়ে একবাৰ জেকেট এওঁ বিহুত দানী মানুহ বহুত মালদাৰ মানুহ এওঁ প্লিজ আপুনি লুটি লওক প্লিজ তো এতিয়া মন্দিৰটো দেখাম আপোনালোকক গাইজ ইয়াতে ধূপকৈ নিব গৈছে চাৰি পেকেট 10 টকা তোমাৰ আৰু 4টা 10 টকা দি এই ধূপৰ পইচা কিন্তু বেলেগকৈ কিন্তু ভগৱানৰ পইচা নিজে নিজে দিব লাগে তো গাইজ ধূপ লৈ ল'লোঁ আমি বিকাশ তাই দি দিলে তো এতিয়া আমি এণ্টাৰ কৰি আছোঁ ধূপ এতিয়া জ্বলাই নেকি বাহিৰতে তো গাইজ ধূপটো ইয়াত জ্বলাই লওঁ অপবিত্ৰ মানুহে ধূপ জ্বলাই আছে তো গাইজ এতিয়া আমি মন্দিৰৰ ভিতৰলৈ যাই আছোঁ তো গাইজ বম এক্সাইটেড হৈছোঁ তো বলক আৰু তো গাইজ আমি এতিয়া মন্দিৰৰ ভিতৰত এণ্টাৰ কৰিলোঁ দেখাই আছোঁ আপোনালোকক এইটোৱে মন্দিৰটো আৰু তো গাইজ ভিতৰত মানে এই মোবাইল এলাও নাই বোলে তো ভিডিঅ' কৰিব নোৱাৰিলোঁ তো আপোনালোকক মানে কোৱা হয় যে ইয়াৰে মানে 3বাৰ বোলে ঘূৰিব লাগে তো সেয়ে ঘূৰি আছোঁ আৰু ভিতৰততো ভালকৈ দেখাব নোৱাৰিলোঁ আৰু তো বাহিৰটোৱে চাই থকা আৰু গোটেইকেইটা এতিয়া ঘূৰি আছোঁ তো গাইজ আমাক ভিতৰতে দেখাব নিদিলে তো গোটেইকেইটা ইয়াতে বহি লৈছোঁ কিবা প্ৰসাদ চসাদ দিব বুলি কিন্তু নেদে চাগে এনেই বহি আছোঁ গোটেইকেইটা ইয়াতে পিছফালে আছে মন্দিৰটো আমি ফটো উঠিলোঁ অলপ আৰু মানুহ চাওক না
খালি ভিতৰতে মানে নিদিলে আৰু সেইটোৱে বেয়া লাগিল একো নাই বাহিৰত পইচা এটা অদ্ভুত মেচিন দেখিলোঁ মানে কিবা গাড়ী টাইপে এই চাফা কৰে ইয়াতে মানে কিবা ঝাৰু টাইপ লগাই আছে সেইখন দি কিবা চাফা কৰে ডেঞ্জাৰ মাল কিন্তু এইটো বস্তুটো আৰু জকে ভাবি আছে এইখন মই যদি বনাব পাৰিলোঁ হয় জুমিল লালাকে এইটো জুমি দুয়ো গাইজ কুকুৰ মেকুৰী মাৰা মাৰি লাগি থকা কালি এটা কুকুৰ এটা মেকুৰী চ' দুয়োৰো ফাইট হৈ থাকে এইটো টাইগাৰ গাইজ আমি ইয়াৰ পৰা আহিলোঁ এনে একবাৰ ফটো চটো উঠিবৰ কাৰণে তো ইয়াৰ পৰা যাওঁ আৰু তো লাষ্টবাৰ একবাৰ ভালকৈ চাই লওক মন্দিৰটো এয়া চাওক কেমেৰাত গাইজ জাষ্টিছ নহয় কিমান ডাঙৰ কিন্তু ডাঙৰ আছে আৰু ভালেখিনিয়ে ডাঙৰ তো বলক এতিয়া কিবা এটা খাই ঘৰত যাওঁ তো গাইজ আমি ইয়াতে ফটো চটো উঠি ল'লোঁ যিটোলে দুনিয়াৰ ফটো উঠিলে আৰু মানে গাৰ্লফ্ৰেণ্ডক দিব তো আমি এতিয়া ইয়াৰ পৰা যাবলৈ ওলালোঁ আৰু কিবা এটা খাই লওঁ আপোনালোকক দেখাইছোঁ 1 hour later. তো হেল্ল' গাইজ আমি আহি কিনে নগাঁৱৰ যে নখোৱা মানে অভিনেতা এই যতীন বৰাৰ অসমীয়া অভিনেতা তো তেওঁৰ যোনখন ৰেষ্টুৰেণ্ট নখোৱা তাত ৰখি দিলোঁ তো তাতে এবাৰ নখোৱাত দেখি পাইছে আপোনালোকে তো তাতে এবাৰ তাতে কিবা খাওঁ আৰু তো খাই কিনে আৰু একেবাৰে ঘৰত যাম তো চাই থাকিব আপোনালোকে বাকী কেইজন মানে গৈছে আৰু ভিতৰত তো মই ভিডিঅ' কৰাৰ কাৰণে আহিলোঁ আৰু বাহিৰত দুই দানৱ এইটো কি খাবা তুমি ইয়াতে যতীন বৰাৰে আছে তো তাই ফটো চাব লাগে তো গাইজ আমাৰ এয়া খানা আহি পেলাই তো এতিয়া আমি খাওঁ আৰু খাই কিনে আপোনালোকক লগ পাই আছোঁ এক দানৱে খা অকল্লা দুই দানৱে খাই আছে 3 নম্বৰ দানতটো কথা নহয় 3 নম্বৰটো খাবাই পৰা নাই চবে ইয়াতে আছে 4 বাতি ভাত মাৰিলি আৰু পিঁয়াজ 5 কিলো আছে 5 বাতি নেকি 5 বাতি ভাত খাইছে আৰু আমাক খোৱা সেইটো যাওক হেল্ল' গাইজ তো এতিয়া আমি ঘৰ পালোঁ তো এতিয়া প্ৰায় 11:30 মানে বাজিল তো ৰাস্তাত ফটো এণ্ড কৰা নহ'ল গাইজ ভিডিঅ'টো তো আমি ৰাস্তাত ক'ৰবাত ৰখি পেলাই এণ্ড কৰিম বুলি ভাবিছিলোঁ আৰু তো আহোঁতে গাইজ তো বহুত বৰষুণ তো সেইকাৰণে এণ্ড কৰা নহ'ল তো কিবা এটা কৈ দিয়া তুমি বাই বাই গাইজ আমি ভিডিঅ'টো আপোনালোকক ভাল এটা জাগাত ৰখি কিনে এণ্ড কৰিম বুলি ভাবিছিলোঁ কিন্তু বহুত বৰষুণ লগতে ৰখিব নোৱাৰিলোঁ তো চিধা ঘৰতে এণ্ড কৰিলোঁ আৰু ইয়াত আজি বৰষুণ দি আছে তো আজি আমাৰ তাতে থাকিব তো ভিডিঅ'টো এণ্ড কৰি চাব আৰু শ্বেয়াৰ কৰিব থেংক ইউ তো ভাল লাগিলে গাইজ ভিডিঅ'টো লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব তো বাই বাই আৰু আপোনালোকক লগ পাইছোঁ নতুন ভিডিঅ'ত দুই দানৱ খাবা আহিছে ৰিংকুটো পূৰা খাৱাৰ আগত আৰু RCB